দোস্ত আজি আমি আলোচনা কৰিম এটা অনলাইন ভিডিঅ' ৱাচিং সাইটৰ বিষয়ে যিটো সাইটে আপোনাক ভিডিঅ' দেখুৱাই পইচা পেড কৰে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক লেটেষ্ট আপকামিং ভিডিঅ' পাবৰ কাৰণে। আপুনি আপোনাৰ ব্ৰাউজাৰত বেমাৰ্ক বুলি সাৰ্চ কৰিব। ৱেবছাইটটোৰ নামেই হৈছে বেমাৰ্ক। তাৰপিছত আপুনি আপোনাৰ ব্ৰাউজাৰৰ ফাৰ্ষ্টৰ লিংকটোত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ এনেকুৱা ইণ্টাৰফেচ আহিব। যদি আপুনি নতুন ইউজাৰ হয় তেতিয়া আপোনাৰ কণ্টিনিউ উইথ ফেচবুক বুলি লিখা থাকিব। আপুনি তাত ক্লিক কৰি দিব লাগিব। মোৰ অলৰেডি একাউণ্ট লগইন আছে। এইটো ইণ্টাৰফেচটো আপোনাৰ হোম ইণ্টাৰফেচ হয়। তাৰপিছত আপোনাৰ ইয়াত ডলাৰৰ আইকন দিখা আছে, কাপৰ আইকন দেখুওৱা আছে, ইয়াত ৰিৱাৰ্ডৰ আইকন দেখুওৱা আছে আৰু ইয়াত মোৰ প্ৰফাইলটো আছে। আপুনি যদি এন্ট্ৰিত হোৱা নাই তেনেহ'লে এই আইকনটোত ক্লিক কৰি দিব। এই আইকনটোত ক্লিক কৰাৰ পাছত আপোনাৰ বেমাৰ্ক চেলেঞ্জ গেট $0.25 গেট মিনিমাম 7 এন্ট্ৰিজ ফৰ 3 days ইন এ ৰাও। আপুনি ইয়াত লেবেল চিষ্টেমত হয়। আপোনাৰ এটা লেভেলত 7টা শ্বৰ্ট ভিডিঅ' থাকিব। এইটো ভিডিঅ'টো আপুনি চাই কমপ্লিট কৰিব লাগিব। ইয়াত লিখা আছে আপোনাৰ গেট 7 এন্ট্ৰিজ নাও। ইয়াত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ ভিডিঅ' আহি যাব। ভিডিঅ'টো আপুনি ক্লিক কৰি চাব। বেছি ছেকেণ্ডৰ নহয়, 60 to 90 ছেকেণ্ডৰ বা বেছি 90 ছেকেণ্ডৰ হয়। তাৰপিছত আপোনাৰ যেতিয়া ফাৰ্ষ্ট লেভেলটো কমপ্লিট হ'ব তেতিয়া আপোনাৰ $0.25 আপোনাৰ ৱালেটত আহি যাব, মানে বেমাৰ্ক ৱালেটত আহি যাব। আপুনি যদি দিনত 4টা লেভেল কমপ্লিট কৰে তেতিয়া আপোনাৰ $1 হৈ যাব। যদিহে আপুনি 8টা লেভেল কমপ্লিট কৰে তেতিয়া আপোনাৰ $2 হৈ যাব। $1 এতিয়া আপোনাৰ 65-67 ইণ্ডিয়ান কাৰেঞ্চি চলি আছে। আৰু আপোনাৰ বহুত অপশ্যনছ আছে ডলাৰ আৰ্ণ কৰাৰ। যেনিবা আপুনি প্ৰফাইলত যাব। প্ৰফাইলত গ'লে আপোনাৰ ইনভাইট ফ্ৰেণ্ডছতো আপোনাৰ ফ্ৰেণ্ডক যদি ৰিফাৰ কৰে তেতিয়াও আপোনাৰ আহিব, ডলাৰ আহিব। যদি আপুনি নেকেলছ স্পিন কৰে তেতিয়াও আপোনাৰ আহিব। মই দেখাই দিছোঁ আপোনাক নেকেলছ। ইয়াত আপোনাৰ জেকপট $100 টুডে, টোটেল প্ৰাইচ টুডে 3,758 প্ৰাইচৰ আজি ইয়াতে স্পিন কৰাইছে আৰু কৰাব। তাৰ আগতে আপুনি স্পিন কৰাৰ আগতে আপুনি ভিডিঅ'টো চাব লাগিব আৰু ভিডিঅ'টো চোৱাৰ পিছত আপোনাক ক'ব যে ভিডিঅ'টো কোনটো কেটেগৰীৰ ৰিলেটেড আছিলে। এইটো কেটেগৰীটো আপুনি সাবমিট কৰি দিব লাগিব। যেনিবা এডুকেশ্যনৰ ৰিলেটেড আছিলে নে এণ্টাৰটেইনমেণ্ট নে ট্ৰেভেলিং না গেমিং, কোনটো কেটেগৰী ৰিলেটেড আছিলে এইটো আপুনি সাবমিট কৰি দিব। সাবমিট কৰি দিয়াৰ পাছত আপোনাৰ স্ক্ৰীনৰ বটনটোত ক্লিক কৰি দিব। আপুনি স্পিন পাই যাব। যদি আপোনাৰ লাকটো ভাল থাকে তেতিয়া আপুনি 100 বা যিকোনো যিমান ডলাৰে হওক 5, 25, 5, 1 যিমান ডলাৰে হওক আপুনি জিকাৰ চান্সেছ থাকে। আৰু আপুনি ইয়াত অকল নেকেলছে নহয়, আপোনাৰ ইয়াত আৰু বহুতো অপশ্যনছ আছে। আপুনি আকৌ প্ৰফাইলত যাওক। আপুনি বেলমৰ ভিডিঅ' চাব পাৰি আৰু স্কাইলমৰ চাব পাৰি। যেনিবা মই বেলমটো ক্লিক কৰিছোঁ। বেলম ক্লিক কৰাৰ পাছত এনেকুৱা ইণ্টাৰফেচ আহিব আপোনাৰ ইয়াতো ভিডিঅ' চাব লাগিব আৰু ভিডিঅ' চোৱাৰ পাছত কুৱেশ্যন এটা সুধিব যে
এইটো ভিডিঅ'টো কোনটো কেটেগৰীৰ ৰিলেটেড আছিলে এইটো কেটেগৰীটো আপুনি চুজ কৰিব যেনিবা এন্টাৰটেইনমেন্ট মেন ব্লগছ বা গেমিং নিউজ এণ্ড পলিটিক্স যিকোনো কেটেগৰীৰ মানে আপুনি এইটো কোনটো কেটেগৰীৰ আছিলে ভিডিঅ'টো এইটো গছ কৰি কিনি সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ পাছত আপোনাৰ এইটো প্ৰসেস কমপ্লিট হৈ যাব যদিহে আপুনি 50টা ভিডিঅ' চাই তেতিয়া আপোনাক 100 কইন্স ফ্ৰী কে পাব মানে কইন্সটো আপোনাৰ মানি হয় যেতিয়া আপোনাৰ 700 কইন্স হ'ব তেতিয়া আপুনি এটো ৰিডিম কৰিব পাৰিব 700 কইন্সটো $1 হয় আপোনাক দেখাই দিছো ৰিডিমছ কেনেকৈ কৰিব লাগে বেলমৰ ৰিডিমছটো আপুনি ৰিডিমছ অপচনত যাব লাগিব ইয়াত যোৱাৰ পাছত আপোনাৰ you have 0 coins in your account মই জাস্ট ডেমৰ কাৰণে ভিডিঅটো বনাইছো এটো কাৰণে মোৰ এই কইন্স নাই আপুনি স্ক্ৰিল একাউন্টত পইচা ট্ৰান্সফাৰ কৰিব পাৰে স্ক্ৰিল মানে জাস্ট লাইক পেপেলৰ লিখিয়া অল হোৱাইট মানে ইন্টাৰনেশনালৰ পৰা পইচা ট্ৰান্সফাৰ কৰা এটা ওয়ালেট হয় আপোনাৰ যেতিয়া 700 কইন্স হ'ব তেতিয়া আপুনি ৰিডিম কৰিব পাৰে আপোনাৰ স্ক্ৰিল একাউন্টত ৰিডিম কৰিব পাৰিব আপুনি আকৌ প্ৰফাইলত গৈ কিনি ইয়াত বহুত আৰু অপচনছ আছে আৰ্ন অন স্কাইলমৰ পৰা আপুনি ডলাৰ আৰ্ন কৰিব পাৰে ইয়াত মানে বহুত অপচনছ আছে যদি আপুনি আৰ্ন কৰিম বুলি ভাবে যদি আপুনি এটা নৰমেল ৱৰ্ক বা জবৰ লিখিয়া কৰে তেনেহলে আপুনি দিনত নিশ্চয় $7-8 টো কমাবই পাৰিব যদি আপুনি এটা নৰমেল ৱৰ্কৰ লিখিয়া কৰে বেমাকৰ পিছত আপুনি কেনেকৈ ৰিডিম কৰিব ৰিডিম কৰাৰ কাৰণে আপুনি ইয়াত প্ৰফাইলৰ ওচৰত এটা বটন আছে বক্সৰ লিখিয়া ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পাছত আপোনাৰ এনেকুৱা এটা ইন্টাৰফেস আহিব ইয়াত আপুনি পইচা মানি ট্ৰান্সফাৰ কৰা বহুত অপচনছ আছে স্ক্ৰিল আছে Amazon গিফট কাৰ্ড আছে একচুয়ালি পইচাটো আমাক লাগে বেংক একাউন্টত হেতু কাৰণে আমি স্ক্ৰিল একাউন্টৰ ৰিডিং কৰিব লাগিব স্ক্ৰিল একাউন্ট হল এটা ইন্টাৰনেশনাল মানি ট্ৰান্সফাৰ কৰা এটা ওয়ালেট হয় যেনেকৈ আপোনাৰ পেপেলত মানি ট্ৰান্সফাৰ কৰে সেম তেনেকুৱা স্ক্ৰিল একাউন্টটো আপুনি স্ক্ৰিল একাউন্টত বেমাকৰ মানিটো ৰিডিম কৰি দিব তাৰ পিছত স্ক্ৰিল একাউন্টৰ পৰা আপোনাৰ বেংক একাউন্টলৈ পইচাটো 2 বা 3 দিনৰ ভিতৰত স্ক্ৰিল একাউন্টৰ পৰা ট্ৰান্সফাৰ হৈ যাব ইয়াৰ পৰা আপোনাৰ বেমাকৰ পৰা স্ক্ৰিল একাউন্টত ইনষ্টেন্ট ট্ৰান্সফাৰ হ'ব আজিলৈ ভিডিঅটো ইমানেই ৰাখিলো যদি ভিডিঅটো ভাল লাগে তেনে লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব লেটেষ্ট আপকামিং ভিডিঅ আৰু আৰ্নিং টিপছৰ কাৰণে